নাই ময়ো নাজানো। আহিলা তোমালোক? হয় ছাৰ। বাৰু ঠিক আছে দে। ছাৰ আজি আপোনাৰ কিয় ইমান দেৰি হ'ল ছাৰ? মোৰ অলপ ঘৰুৱা কামৰ বাবে দেৰি হ'ল দেই। বৰুৱা কাম? অধম কলা, বৰুৱা নহয় ঘৰুৱা। হ'ব দিয়ক ছাৰ, মোৰ এনেই কাণৰ গণ্ডগোল আছেতো। বেয়া নাপাব ছাৰ। বাৰু হ'ব দে, মই বহি লওঁগৈ দেই। কানাই, তই ইমান দিন কিয় স্কুল অহা নাই অ? ছাৰ, তাৰ ঘৰত কোনোবা মানুহ মৰিছিল ছাৰ। কানাই, তহঁতৰ ঘৰত আকৌ কোন মানুহ মৰিল? ছাৰ মই নাজানো দেই কোন পৰিল। যিকোনো মানুহ পৰিব, মই খবৰলৈ থাকিব নোৱাৰো দেই। ধেইত এডাল, তোক পৰা কথা কোৱা নাই নহয়, ছাৰে মৰা কথা কৈছে। মৰা কথা? ছাৰ মৰা কথা কৈছে, আমাৰ খুৰী। হয় নেকি? কাজ সকাম কৰিব পাৰিলে নে নাই? ঐ ভেট, ছাৰে কি কৈছে? তহঁতৰ সকাম গ'ল নে নাই সেইটোকে সুধিছে ছাৰে। কৈ দে। ছাৰ সকাম গ'ল ছাৰ। বাৰু হ'ব দে, তহঁতে এতিয়া কি কৰিম বুলি ভাবিছ? বাৰু ঠিক আছে দে, তেতিয়াহলে মই সুধিম আৰু তহঁতে উত্তৰ কৈ যাবি দেই। তহঁতে পাৰিবি নহয়? তেতিয়াহলে ক, এটা কলমৰ দাম যদি 3 টকা হয়, তেতিয়াহলে 7টা কলমৰ দাম কিমান? ছাৰ কি কয়, আজিকালি দেখোন 3 টকাত কলমেই নাপায়। ছাৰ আজিকালি কলমৰ দাম 5-10 টকা হ'ল ছাৰ। 3 টকা নহয় ছাৰ, নহলে অংকটোৱে ভুল হৈ যাব। কিয় ভুল হৈ যাব? যদি অংকটো শুদ্ধ কৰিব নোৱাৰ, এটাকো স্কুলৰ পৰা যাবলৈ দিয়া নহব। ছাৰ মই পাৰিলো ছাৰ। পাৰিলি? কি পাৰিলি? ছাৰ অংকটো।